নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে মোৰ বাৰু বৰ্তমান ভালে মোৰ চেনেল বৰা সিস্টাৰ্স ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কি শুনিছে গম পোৱা নাই আজি আমাৰ ঘৰত বিয়া এয়া মোৰ দাদা তাৰ বিয়া আমি বিয়া খাবলৈ আহিছো বিয়াৰ কিছু মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম সো ভিডিঅটো চাই থাকিব শেষৰলৈকে এয়া মই প্ৰথমতে দেখাই লৈছো আপোনালোকক বিয়াৰ কিছু মুহূৰ্ত এয়া আমাৰ কইনা মৰম লগা কইনাজনী এয়া কিবা কিবি কৰি আছে আৰু কথা পাতি আছে সবৰ লগতে মই পেণ্ডেলটোৰ কোনফালে কোন আছে একো গমেই পোৱা নাই দিনৰ ভাগ বেছি মানুহ অহা নাই তেনেকৈ মই অকণমান দেখাই দিছো আৰু এয়া হৈছে মোৰ ভাইটি পেহী ল'ৰা ঢোল নোহোৱাকৈ ঢোলৰ চেও বজাই আছে গান গাই এই অকণমান দেখাই দিছোঁ মিউট কৰিবলগীয়া হ'ল বহুত হুলস্থুল হৈ আছে আৰু গানো বাজি আছিলে সেইকাৰণে বাকী এইফালে খোৱা লোৱাৰ পৰ্ব চলি আছে আমি গৈছোঁ খাবলৈ প্ৰথমতে খাই লওঁ তাৰপিছত আকৌ দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব এয়া হৈছে আমাৰ দৰা কইনা আমাৰ দাদা আৰু বৌ তেওঁলোকৰ ফটো সেশন চলি আছিলে মই অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু তেনেকৈ দেখাই দিছোঁ অকণমান আৰু তাহাঁতি কথা পাতি আছে কি কৈ আছে নাজানো কি কৈ আছে তেনেকৈ দেখাই দিছোঁ অকণমান এয়াই আৰু মেকআপ আৰ্টিষ্টৰ পৰা মেকআপ কৰি আহিছে মেকআপ আৰ্টিষ্ট নহয় আমাৰ কেইদিনমান খানি লৈছে এনেকুৱাই হ'ব এইবিলাক চব মিছা কথা কেনেকুৱা লাগিছে ক'ব হা এনেও মই জানো লিজা বুলিয়ে আহিব তেতিয়াও আৰু নাহে আজি তোক বেটাৰী লাগিছে দুজনীকে ধুনীয়া ক'ব ৰেয়াৰলি তাৰিফ কৰোঁ ভাল লাগিছে ন দুজনীকে ধুনীয়া লাগিছে ন আমাৰ ক'ব দেই মাতটো গৈছে নাই জানো মাতটো যদি গৈছে আৰু নহ'লে ভইচ অভাৰ কৰিব তেনেকৈ পাৰোঁ ত' অকণমান দেখাই আছোঁ মানুহ বহুত আছে লাজো লাগিছে দেখাবলৈ দেখালোঁ আপোনালোকক কেনেকুৱা লাগিলে জনাব ব্লেছ কৰিব তেওঁলোকক আশীৰ্বাদ কৰিব তেওঁলোকৰ যাতে বৈবাহিক জীৱনটো সুখৰ হওক আমাৰ ফালৰ পৰাও বহুত ব্লেছ চ' ভিডিঅ'টো চাই থাকিব শেষৰলৈকে আমি দেখাই থাকিম আৰু কি হয় অকণমান পিছতে চাগে নাচ বাগ আৰম্ভ হৈ যাব আমাৰ বহুত নাচোঁ আমি চ' চাই থাকিব ভিডিঅ'টো এয়া এতিয়া আমাৰ চলি আছে ফটো সেশন অকণমান ফটো মাৰি লৈছোঁ আৰু আলহী বেছি নহাৰ সময়তে ইফালৰ পৰা সিফালে মিলাই থাকিবলগীয়া হৈছে লাইটিঙৰ কাৰণে এয়া কেমেৰামেনে ভালকৈ লোকেশ্যনটো চাই আমাক ফটো মৰাই আছে আৰু আটাইতকৈ বেছি মাৰিছে আমাৰ লিজা বৰাই আমি ইফালে সিফালে গৈ পূৰা ফটো মাৰিছোঁ দুইজনীয়ে এইখন হৈছে আমাৰ বিয়াৰ পাণ দোকানখন আমাৰ পেহীয়ে বৰ ধুনীয়াকৈ পাণ দোকানখন মেনেজ কৰি আছে সকলোৱে পাণ খাইছে তামোল খাইছে সকলোবোৰ খাইছে ময়ো আহিলোঁ অকণমানি পাণ এখন খাই গ'লোহি আৰু এতিয়া আমাৰ আৰম্ভ হৈ গ'ল বিহু
মাজতে আমি আটাইকেইজনী আহি অকণমান কথা বতৰা পাতি গ'লোহি। যিহেতু ছোৱালী তাতে কাজিনছ বহুত দিনৰ মূৰত লগ পাওঁ, লেকচাৰ ওলাই বহুত কথা ওলায়, যিমান পাৰোঁ মনৰ কথা পাতিলোঁ আৰু আটাইকেইজনী লগ খাই। চ' সকলোবোৰ ফোনতো বিজি হৈ আছে, ফটো ছেশ্যনো চলিলে অকণমান। এয়া আমাৰ ধুনধুনে অকণমান ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছিলেহে, তাৰতো মন গৈয়ে থাকে সদায় ব্লগ বনাবলৈ। তেনেকৈয়ে তাৰ লগৰখিনি লগ পাইছিলে, এয়া মোৰ ভাগিন জুমন, তেনেকৈ তাৰ কেইবাটাও ফ্ৰেণ্ড লগ পাইছিলে। সি ভিডিঅ' বনাইছিলে, কিন্তু সি এটা ভুল কৰিলে, ফোনটো মিউট কৰি ল'লে, তাহাঁতৰ মাতবোৰ নাহিলে। সেইকাৰণে মই ভইচ অভাৰে কৰি দিলোঁ আৰু তাহাঁতি ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহি বহিলোহি কইনাৰ ওচৰত। অকণমান সময় কইনাৰ ওচৰতো বহি দিলোঁহি আৰু কইনা অকলশৰীয়া হৈ আছিলে, আমি উৎপাত কৰি ফুৰিছোঁ বাহিৰত। যি কি নহওক কইনাৰ লগত বহিলোঁ, অকণমান বহি ফটো দুখনমান মাৰিলোঁ, এখন গুণগুণে ভিডিঅ' কৰি দিলে। চ' ভাল লাগিলে সকলোবোৰ। এয়া আমাৰ আকৌ বিহু আৰম্ভ হৈ গ'ল। এয়া ভণ্টি পূৰা নাচি আছে, এইফালে গুণগুণ, সেইজনী ভণ্টি, দাদা, সকলোবোৰ ঘৰৰ মানুহ বহুত দিনৰ মূৰত লগ পাইছে। আচলতে বিয়া সভা বুলি ক'লেহে এনেকৈ লগ পোৱা হয়, কিবা এটা অনুষ্ঠান পাতিলে সকলোবোৰে ঘৰত একলগ হয় আকৌ, কাৰণ সকলোৱে আজিকালি কৰ্মসূত্ৰে বাহিৰে বাহিৰে থাকে। চ' চবেই যিমান পাৰে সিমান ফূৰ্তি কৰিলে, আৰু আমাৰ দাদাৰ বিয়া যেতিয়া ফূৰ্তিটো কৰিবই। এয়া আজি মই ইমানতে ভিডিঅ'টো শেষ কৰিম, এনেকৈয়ে শেষ কৰিম। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে, আৰু লগতে আমাৰ দৰা আৰু কইনাক আপোনালোকে আশীৰ্বাদ কৰিব। চ' আজিলৈ বাই বাই। La